Hello everyone, welcome to Tireless Study. নমস্কাৰ বন্ধুসকল, Tireless Study চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি কাৰেণ্ট এফেয়াৰ্ছৰ কিছু ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব। কোৱেশ্চন নম্বৰ 1, বিশ্ব প্ৰতিযোগিতা সূচক 2020ত ভাৰতৰ স্থান কি? 2020 চনৰ বিশ্ব প্ৰতিযোগিতা সূচকত ভাৰতৰ স্থান হৈছে 43. Question number 2, বিশ্ব প্ৰতিযোগিতা সূচকত কোনখন দেশে প্ৰথম স্থান অৰ্জন কৰিছে? প্ৰথম স্থান অৰ্জন কৰিছে ছিংগাপুৰে আৰু দ্বিতীয় স্থানত আছে ডেনমাৰ্ক। অলপতে IIB ভাৰতক কিমান লোন অনুমোদন দিছে? অলপতে IIBয়ে ভাৰতক $750 মিলিয়ন লোন দিছে। BCCIয়ে কাক ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ 2020ৰ বাবে মনোনীত কৰিছে? 2020 চনৰ ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে ৰোহিত শৰ্মাক মনোনীত কৰা হৈছে। 2020 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম কি আছিল? 2020 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো হৈছে বায়'ডাইভাৰ্চিটি। বিশ্ব স্বাস্থ্য সংস্থাৰ লগত কোনখন দেশে সম্পৰ্ক শেষ কৰিছে? ইতিমধ্যে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা সম্পৰ্ক ছেদ কৰিছে, গতিকে ৰাইট এনসাৰ এ হ'ব। কোন ৰাজ্যই খাদ্য সুৰক্ষা সূচকত শীৰ্ষস্থান লাভ কৰিছে? খাদ্য সুৰক্ষা সূচকত গুজৰাটে প্ৰথম স্থান অধিকাৰ কৰিছে, মনত ৰাখিব। COVID-19ৰ বাবে নিম্নলিখিত কোন পুৰস্কাৰ বাতিল কৰা হৈছে? COVID-19ৰ বাবে ৰমন মেগছেছে পুৰস্কাৰ বাতিল কৰা হৈছে। বিশ্ব বেংকৰ মতে 2020 চনত বিশ্ব অৰ্থনীতি ডেছ লৈ সংকুচিত হ'ব। ৱৰ্ল্ড বেংকৰ মতে 2020 চনত বিশ্ব অৰ্থনীতি 5.2% হ্ৰাস পাব। ভাৰতৰ বৃহত্তম পখিলা হিচাপে তলৰ কোনটোক নামকৰণ কৰা হৈছে? ভাৰতৰ বৃহত্তম পখিলাটো হৈছে গল্ডেন বাৰ্ডউইন, মনত ৰাখিব। এইটোৱে আছিলে আমাৰ শেষৰটো প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।